নমস্কাৰ বন্ধুসকল, আসাম চুৱাইগলৈ আপোনাক স্বাগতম। মই দেৱজিৎ আপোনাৰ লগত আছোঁ। আমাৰ লগত আছে এজন নতুন যুৱ সমাজৰ তাৰমানে নতুন গায়ক। লগতে তেওঁৰ নাম হৈছে ৰূপম নীল। ৰূপম নীলক আপোনালোকৰ ওচৰত দেখুওৱা হৈছে। এইটো ৰূপম নীল। ৰূপম নীল, কেনে খবৰ? ভালনে খবৰ? অঁ, নিশ্চয়। আপুনি ক'ত বাস কৰে এতিয়া? মই কয়াতুলত হয় নেকি? আপোনাৰ নতুন এলবাম কিবা ওলাই আছে নেকি? তাৰমানে এইটো বহাগৰ ছিজনটো গ'লেই, তাৰপিছত আৰু আপোনাৰ মানে বহাগৰ ছিজনটোত গ'লে মানে ভালে গ'ল। মানে যোৱাৰ পৰা মানে এটি এলবাম ওলাম বুলি ভাবিছোঁ মানে। ঠিক আছে। আপোনাৰ নতুন এলবাম কিবা ওলাই আছে নেকি আপুনি আগলৈ? আগলৈ মানে এটি ওলাব আৰু মানে ৰিলিজ মানে 2-3 দিনৰ ভিতৰত হ'ব পাৰে। হয় নেকি? ঠিক আছে। আপুনি নতুন এলবামৰ এটা কিবা গান অলপমান শুনিব পাৰিলে ভাল লাগিব। মানে দেখাততো বহুতেই আছে, মানে দুটি গীত কৰা হৈছে, মানে দুটি কৰা হৈছে, তাৰে কোনোবা এটা শুনাই। ঠিক আছে, আপোনাৰ যোনটো পচন্দৰ হয় কোনটো শুনাই দিব আমাক। এনেই আমাৰ ঠিক দেখুৱাবলৈ আৰু ক'ব গানটো গাবচোন। ও চিত্ৰ লেখা তোমাৰ নাম, তুমি মোৰ বুকুৰে জান। ও চিত্ৰ লেখা তোমাৰ নাম, মোৰ কলিজাত তোমাৰ নাম। ও সাৱতি ধৰো যে লাগে, তোমাক এবাৰ দেখিলে। মইলং লাগে, তোমাক কাষত দেখিলে। খৰগৰ পৰা পাৰিজাত টানি উমলাম তোমাকে। ও চিত্ৰ লেখা তোমাৰ নাম, তুমি মোৰ বুকুৰে জান। ও চিত্ৰ লেখা তোমাৰ নাম, মোৰ কবিতাত তোমাৰ নাম। ধন্যবাদ, ভাল লাগিল গানটো শুনি কিনে। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আপোনাৰ পৰা বিদায় মাগিছোঁ। ঠিক আছে, থেংক ইউ বাই। মই অসমৰ সমূহ কৈ দিওঁ নেকি? ফ্ৰেণ্ডসকল, আমাৰ এইটো ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিছে, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব। আৰু আমাৰ ভিডিঅ' অতি সোনকালে পাবৰ বাবে বেল আইকনটো প্লিজ টিপি দিব।